মহামন্ত্ৰী হোমন্তৰ কথা একেবাৰেই সত্য। দেৱঋষি, আজি অযোধ্যা ৰাজ্যত শুনিবলৈ নোপোৱা হলো জীৱ জন্তু পশু পক্ষীৰ মাত। দেৱঋষি, সকলোৱে আপোনাকে ধিক্কাৰ দি অযোধ্যা ৰাজ্য আজি কৰিছে ত্যাগ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ। কি ক'লে দেৱঋষি? জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষী গলে ধিক্কাৰি দিছে এই ৰাজা দশৰথ। এয়া মই কি কাৰ্য কৰিলো সাধন? মত্ত হৈ বিষয়ৰে বুক পাখনাত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজ সন্তান সদেকি প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই দেৱঋষি, ইয়াৰে মই নিশ্চয় কৰিম প্ৰতিকাৰ। টিকা লক্ষ্য আপুনি এই বিপদের ক্ষণতে আপনি রক্ষা করক। কওকচোন দেৱঋষি, কিয় বৃষ্টিপাত হোৱা নাই অযোধ্যা ৰাজ্যে? মহাৰাজ, ইন্দ্ৰৰ অধীন মেঘকণে কিবা হেতু কৰা নাই বৃষ্টিপাত, ইয়াৰ কাৰণ জানিব পৰা নাই। শুনক মহাৰাজ, তেওঁ আপোনাক মই সেইটো পদে দেৱঋষি, প্ৰথমে পৰিভ্ৰমণ কৰি আপোনাৰ অযোধ্যা ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰক আপুনি ভোষাতুৰ প্ৰজাগণৰ মাজত। তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে দেৱেন্দ্ৰ সোধক ইয়াৰ কাৰণ। মহাৰাজ, সূৰ্যবংশী ৰাজা দশৰথ আপুনি, প্ৰবাহত আছে আপোনাৰ অসীম শক্তি। প্ৰয়োজন সাপেক্ষে সন্মুখ সমৰণত পৰাজিত কৰি দেৱেন্দ্ৰক পুনৰ বৃষ্টিপাত কৰাওক আপোনাৰ অযোধ্যা ৰাজ্য। বেশ বেশ দেৱঋষি, আপোনাৰ ৰাজ্যশিৰোগত কৰি প্ৰথমেই যামগৈ অযোধ্যাৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰি ভোকাতুৰ প্ৰজাৰ মাজতে তেওঁলোকৰ মই ৰাখিম জীৱন। তাৰ পাছতে যাত্ৰা কৰি মই ইন্দ্ৰপ্ৰস্থলৈ অসীমৰ শক্তি শৰীৰতে পৰাস্ত কৰি দেৱেন্দ্ৰকে সন্মুখ ৰণতে বাধ্য কৰোঁ আমি অমৰাৱতীপুৰে অযোধ্যা নগৰে বৃষ্টিপাতৰ কিবা কৰি খোৱালে কৰ্তব্য দাসক অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ তোমাৰ চৰণত জনাইছো শতকোটি প্ৰণাম। পুনৰ ৰাজলক্ষ্মীয়ে বসতি স্থাপন কৰকে অযোধ্যা ৰাজ্য। বাৰু মহাৰাজ, এবে মই মাগিছো বিদায়। সর্বমঙ্গলে মঙ্গলা শিবে সবর্থ সাধিকে শরণ্য ত্রম্বে গৌরী নারায়ণী নমস্তুতে। নারায়ণী নমস্তুতে। নারায়ণ নারায়ণ। মন্ত্ৰীপুৰ মহারাজ, পলক মন্ত্ৰীপুৰ আজিলৈ সভাই মানতে ভংগ কৰা